Hello everyone, welcome to my YouTube channel PBVlogs. আজি মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সবকে স্বাগতম জনাইছো। আশা কৰো ভিডিঅ'টো ভাল পাব। ভাল পালে সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেনেহলে হক ভিডিঅ'টো আৰম্ভ কৰো। আজি মোৰ ৰেচিপিটো হৈছে ছাগলী ঠেঙৰ চুপ। তাৰ কাৰণে মই গৰম পানী কৰি লৈছো। গৰম পানীত মই ছাগলী ঠেং কেটা দি দিলো। এটা আটাকে আপোনালোকে চাব পাৰে। 5 মিনিট মান ৰখাৰ পাছত মই ধুনীয়াকৈ সাফা কৰি লম। মই যেনেকৈ সাফা কৰিছো আপোনালোকে ঘৰত আনিলে তেনেকৈ সাফা কৰি ল'ব। এনেকৈ সাফা কৰাৰ পাছত মই অলপ ঠেংকেটা পুৰি লম যাতে নোম নাথাকে। ধুনীয়াকৈ সাফা কৰা আৰু পুৰা হৈ গ'ল। এইটো চাব পাৰে আপোনালোকে যদি ঘৰত আনে তেনেকৈ সাফা কৰি ল'ব। আৰু সৰু সৰুকৈ কাটি লম মই এতিয়া। এনেদৰে কাটি লৈছো মই ধুনীয়াকৈ। আজি মই ৰেচিপিটো কুকাৰত বনাম। আপোনালোকে কেৰাহীতো বনাব পাৰে। কুকাৰত বনালে কম টাইমত হৈ যায় আৰু যদি কেৰাহীত বনালে অলপ টাইম লাগে। তো মই তেল দি দিলো। তেলটো গৰম হোৱালৈকে মই অলপ ওয়েট কৰিলো। তেলটো গৰম হৈ গ'ল। মই গোটা মছলা এড কৰি দিলো। কেইটামান ইলাচি, লং আৰু দালচেনি। এতিয়া তেজপাত দুটা মই ছিঙি দি দিম। লগতে পিয়াজখিনিও মই দি দিম। দি অলপ টাইম আৰু মই ফ্ৰাই কৰিম। আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো চাই ভাল পাব। পিয়াজটো ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এইটো চাব পাৰে। এতিয়া মই আদা নহৰু পেষ্ট আৰু হালধি, নিমখ আৰু জিৰা এইবোৰ পাউডাৰবোৰ এড কৰি দিম।
মছলাখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল, এইটো চাব পাৰে। এতিয়া মই মাংসখিনি এড কৰি দিম। এড কৰি আৰু অলপ টাইম মাংসটোক ফ্ৰাই কৰিম। দহ মিনিটমান ফ্ৰাই হৈ গ'ল আৰু মই 10 মিনিটমান ফ্ৰাই কৰি লওঁ। তাৰপিছত পানী দিম মই। দহ মিনিটমান পিছত আকৌ চালোঁ মই, ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। মাংসটোৰ পৰা ধুনীয়াকৈ তেল ওলাই আহিছে। এতিয়া মই পানী দি দিম। পানী দি মই 6-7টা মান হুইচেল মাৰিবলৈ থৈ দিম। ধুনীয়াকৈ হুইচেল দিলে। আপোনালোকে যদি বিচাৰে আৰু দিব পাৰে, কিন্তু মই বেছি নিদিওঁ, কাৰণ বেছি দিলে হাতীটো গলি যাব, খাই ভাল নালাগিব। ফাইনেলি মোৰ ৰেচিপি ৰেডি। এইটো চাব পাৰে কেনেকুৱা হৈছে। যদি ভাল লাগে ৰেচিপিটো আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব।